নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল মিষ্টাৰ সোণোৱাল ব্লগছৰ এটি নতুন ভিডিঅ'লৈ। আজি ডেট হৈছে আপোনাৰ 5 ডিচেম্বৰ 2020 আৰু সময় চাগে এতিয়া 7:12-10 কিবা এটা হৈছে আৰু। গতিকে বহুত দিন হ'ল নতুন ভিডিঅ' দিয়াও নাছিলোঁ, একচুৱেলি সময়ো পোৱা নাই। মই বনাই থৈছিলোঁ আধাকৈ, গতিকে কম্পাইল কৰি একেলগে দিওঁ বুলি ইউটিউবত মানে আপলোড কৰিবলৈ সময় নাই পোৱা। তাকে আজি সময়টো পালোঁ, গতিকে যিখিনি বাকী আছিল বনাবলৈ সেইখিনি বোলো একেবাৰে শেষ কৰি আজি এটা আপলোড কৰি দিওঁ আৰু ভিডিঅ'। আৰু এই পেণ্ডেমিক সময়টো দেখোন শেষ নহৈছেই, বেমাৰটো নগৈছে এটা দুটাকৈ হ'লেও ধৰক ওলাই আছে। গতিকে প্ৰায়বিলাক আমাৰ এইফালেতো চিটুৱেশ্যনবিলাক নৰ্মেল হ'লগৈ, কিন্তু তথাপি কিছুমান আছে আৰু প্ৰট'কল মানি চলিবলগীয়া হৈছে। তাকে আৰু আজি মই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ, আমাৰ ঘৰৰ বাৰীখন গাৰ্ডেন ট'ৰ এটা দিওঁ বুলি ভাবিলোঁ। মেইনলিতো দেউতা আৰু মা লাগি থাকে, গতিকে ময়ো লাগি মেলি দিওঁ অলপমান। মাটি চাটি খন্দা, গোবৰ চোবৰ দিয়া, সৰু সুৰা যোগালী টাইপত লাগি দিওঁ বাৰু। যি নহওক মোৰ সময়ো অলপ দিগদাৰ হৈ যায়, চাকৰিটো অলপ হেৰি হয়, সময়টো মিলাবলৈ দিগদাৰ হৈ যায়। গতিকে বাৰু যিয়ে নহওক, ব'লক আজি দেউতাৰ ওচৰলৈকে যাওঁ। দেউতা চাগে এতিয়া গাখীৰ খীৰাই আছে গৰু। তেওঁকে কৈ দিওঁ, আমাক চা চিনাকি কৰি দিয়ক, প্ৰতিটো চব্জিৰ লগত ক'ত কি ৰুইছে দেখুৱাই দিয়ক। চাওঁ হওকচোন তেওঁৰ কষ্টৰ হেৰিবিলাক কি হয়গৈ, ব'লক। লাগিছা? বগাধৰ ওলাই গ'ল। বগাধৰ উলিয়াই চফা গঁৰালটো চফা হ'লে গাখীৰ হ'লগৈ। এই 1 লিটাৰমান ওলাই আৰু। ঠিক আছে। লাগি আছে নেকি কামত? লাগি আছে। বাৰীখন অলপ হেৰি দেখুৱাই হেৰি কৰিছোঁ, বস্তুবিলাক চাইছোঁ আৰু কিবা লেতেৰা হৈছে, ক'ৰবাত নিয়নি কৰিব লাগিব নেকি, কৰিব লাগিব। তাকে আজি ৰাইজক আমাৰ তুমি কৰা গাৰ্ডেন টুৰ এটা দি দিওঁ বুলি ভাবিছোঁ, অসমৰ ৰাইজক, অসম ভাৰতবাসী বিশ্বৰ। চ' তাকে এবাৰ তুমি যদি দেখুৱাই দিয়া ক'ত কি আছে, ক'ত কি নাই। এইফালৰ পৰা আৰম্ভ কৰোঁ ন? এইটো মাথাৰ পৰা আমাৰ মাথাৰ পৰা কৰি দেখুৱাই আছোঁ আৰু। ঠিক এইটো মাথাৰ পৰা মাটিবিলাক বৰ সাৰুৱা নহয়, কল গছে কলে খাওঁ পালে। লেচু গছ গ্ৰাফটিং কৰা লেচু যোৱা বছৰ ফুলিছিলোঁ এটা দুটা, এইবাৰ আকৌ সম্পূৰ্ণ হ'ব আৰু। এইটুকুৰাত বগা আলুৰ হেৰি ভেটি আছিলে, বগা আলু যে ৰঙা আলু, বগা আলুটো ন? তাৰপিছতে এইখিনি হ'ল কচু মানে টেকেলি কচু। আচ্ছা। টেকেলি ভৰি যায়, কিন্তু এইবাৰ নাই, পানীৰ কাৰণে অসুবিধা আৰু হেৰি বাকী নেমুজোপা দেখিছোঁ। আচ্ছা। একেলগে থৈছোঁ আৰু। তাৰপিছতে এইখিনি হ'ল বিলাহী, বৰ বিলাহী ন? গুলগুলিটো কম লাগে, আৰু এজোপা আছে ইফালে দেখুৱাম আপোনাক, হেৰি মিৰিকা বিলাহী, সেইটো অলপ দীঘলীয়া টাইপৰ। আচ্ছা। কিনাৰে তামোলৰ হেৰি দিছোঁ, তামোলৰ গছ। সেইখিনি অলপ কবি দিছোঁ, বন্ধাকবি। হয়। এই পৰিশ্ৰম কৰিব নোৱাৰোঁ যে, সেইকাৰণে কমকৈ দিছোঁ, বীজটো কমি। সেইখিনিয়ে ফ্ৰেঞ্চবিন দিলোঁ। এইবাৰ বতৰ দি পঠালি। এজোপা হেৰি গছ নেকি, মধুৰি? এইবিলাক মানে হেৰি হাইব্ৰিড মধুৰি। ৰঙা অলপ পাতটো ন? পাতটো ঠিক ৰঙা নে বেঙুনীয়া টাইপৰ আৰু, ফলটো বেঙুনীয়া। আচ্ছা। এইবাৰ ফ্ৰেঞ্চবিন। তাৰপিছত এইজোপা লাও হয়, লাওজোপা এইবোৰ হাইব্ৰিড লাও। হাইব্ৰিডটো
এই দুই এটা ফুলিছে আপুনি মন কৰিব পাৰে। এইটো কলি আছে, কলি এইটো লাগিব। তাৰপিছত এইখিনিতে ৰচুন আছে, সৰু সৰু কলি উঠিছে আৰু। তাৰপিছত এইখিনি হ'ল ওলকবি, ওলকবি। তাৰপিছত এইডৰা হ'ল লাই, লাই শাক, লাই। তাৰপিছত ইফালে মানে ইয়াৰ পৰা এইটো ভিছা আৰু ইয়াৰ পৰা উঠাই নি পুলি ৰুইছে। সেইখিনি হ'ল পালেং, পালেং দৰা। অঁ, পালেং আৰু লাই একেলগে আছে, একেলগে আছে। তাৰপিছত এইখিনি হ'ল লফা, লফা শাক। লফা হেৰি হয়, গোবৰ লাগে খুব, সেইকাৰণে তাক গোবৰ, কেঁচা গোবৰ পাইছে যে সেইকাৰণে মাটিখিনি অলপ আগৰ পৰা সাৰুৱা বুলি অলপ সহায় হৈছে। সাৰ মানে এইখিনি যোৱা বছৰ ইয়াতে লুখি দিয়া আছিলে, তাৰ গুটিয়েই হৈছে। তাৰপিছত ইফালে হেৰি মটৰ, এইখিনি আলু ভেটি দিছোঁ। আলু তাকে মায়ে ৰুই আছিলে। তাৰপিছত এইখিনি হ'ল মটৰ, মটৰ। এতিয়া ইয়াতো সেই আলুৱে আছে। আচ্ছা। তাৰপিছত এইখিনি হ'ল বেঙেনা, বেঙেনা। এই যে বেঙেনা দুটা গুটি, এইজোপা ভোল, এইজোপাৰ হেৰি আয়ুস গৈছে আৰু এই ভোল লাগি আছে দেখিছেনে? হয় হয়, ভোল এটা সচলে থোৱা হৈছে। সচলে সেইটো থওঁ আৰু গুটি কাঢ়ি। তাৰপিছতে আছে এইখিনি হ'ল গাজৰ, হয়, গাজৰ হ'বগৈ আৰু ওলাইছে আৰু তাত ওলাইছে মানে পুলি হেৰি ওলালে, গুটিৰ পৰা পুলি ওলালে, কিন্তু আলুটো বহা নাই। এইখিনি তেওঁ হেৰি ছিঙিলে, ভোল। এইখিনি হ'ল ধনিয়া, এইটো হ'ল হাইব্ৰিড ধনিয়া দেই এইখিনি। সেইখিনি আছাম ধনিয়া আমাৰ লোকেল, সেইখিনি লোকেল, লোকেল। এইখিনি অলপ ডাঙৰ ডাঙৰ হয় মানে। এইখিনি হাইব্ৰিড, এইটো ইয়াত চেনটো কম থাকে, অলপ ডাঙৰ হয়, বহুত দিনলৈকে বুঢ়া নহয়। গছজোপা খাই ভাল নালাগে আৰু খালি নামটো আৰু। তাৰপিছত এইখিনি হ'ল লোকেল, মোৰ ঘৰৰ গুটিয়েই গোজা ধনিয়া, আছাম ধনিয়া। আচ্ছা, নিজে থোৱা এইখিনি, যোৱা বছৰৰ হেৰি আৰু সঁচটো নিজৰ সঁচে। বাকী এইখিনি সেই তাৰ পৰা লাই দেখিছিলে, লাই পুলি এইখিনি তাৰ পৰা উঠাই আনি ৰোৱা যায়। এইখিনি হ'ল মূলা। আৰু বিলাহীৰ কথা কৈছিলোঁ আপোনাক, এইটো হ'ল মেৰিকা বিলাহী বুলি কয়, এইটো লাগি আছে দেখিছে নাই? অলপ দীঘল দীঘল হয় ন? ইয়াতকৈ দীঘল হয়, পকোতে বহুত টাইম লাগে। এইখিনি আকৌ মৰিচা শাক দি থৈছে দেই। গছকিয়ে পাম মই। তাৰপিছত এইখিনিও লাই, লাই। এইখিনি মূলা হ'ল মূলা, মূলা। তাৰপিছত এইখিনি কলবাৰী, এইজোপা মালভোগ। নাই হেৰি হ'ল, বৰ খবৰতৰীয়া হোৱা নিচিনা হ'ল তাৰ। শেষত মানে সাৰ চাৰ নাপায় যে বস্তুটো হেৰি হৈ যায়। ঠিক 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 হ'ব, এইবোৰে কৰি থাকোঁ আৰু। স্বাস্থ্যটো ঠিক থাকে। জানো স্বাস্থ্যটো জানো তেনেকুৱা বিশেষ হেৰি পোৱা নাই আৰু প্ৰমাণ। এইফালে কলপুল, এইখিনি তামোল গছৰ নেকি? তামোল, তামোল সেই কাষতে এজোপা ডালিম ৰোৱা আছে। সেইজোপা এইজোপা কি গছ? এইজোপা হেৰি হয়, এই কৰ্দৈ। কৰ্দৈ গছ। কৰ্দৈ, এইজোপা আমলখি, বগৰী আছে। এইজোপা হ'ল মহানিম, মহানিম গছ। সেইটো নাৰিকলৰ পুলি। নিম গছৰ ভেলুৱে বেলেগ আৰু। Harmony.
গতিকে বন্ধুসকল, এয়াই আছিল আমাৰ ঘৰৰ চব্জিৰ বাৰীখন। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাব কমেণ্ট ছেকশ্যনত। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে মোৰ ভিডিঅ'টো বনাওঁতে, তাকো আপুনি জনাই দিব কমেণ্ট ছেকশ্যনত। আৰু আশীৰ্বাদ কৰিব যেন সেই ভুল ভ্ৰান্তিবিলাক মই শুধৰাই মোৰ নেক্সট ভিডিঅ'ছবিলাক আৰু ভালকৈ আপোনালোকৰ আগত আনিব পাৰোঁ। গতিকে নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। বাই বাই।